নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আমাৰ গৰুকেইজনী। এয়া আমাৰ 5জনী জাৰ্চি গৰু আছে, তাৰে 3জনী হ'ল হলেষ্টাইন আৰু এজনী জাৰ্চি আৰু এজনী জাৰ্চি ক্ৰছ। তাৰে সেই 4জনীয়ে গাখীৰ দিয়ে আৰু এয়া গাখীৰ বাবুৱে খীৰাই আছে। এয়া সিহঁতক যে ওচৰত থিয় হ'লে এনেকৈ খজুৱাই দিওঁ, গা খজুৱাই দিব লাগে। সিহঁতক যিমানে মৰম দিয়া হয় সিহঁতেও সিমানে মৰম বিচাৰে। চাওকচোন ইমান ধুনীয়াকৈ পাতি দিছে খজুৱাই দিবলৈ। এয়া কেতিয়াও সিহঁতে শিঙেৰে নুখুচে আমাক। এয়া সিহঁতে ইমানে শান্ত যে সিহঁতৰ ভৰিৰ তলেৰেও পাৰ হৈ যাব পাৰি। চাওকচোন মৰম, সঁচাকৈ দেই, এনেকৈ থাকি যে মোৰ খুবেই ভাল লাগে। সিহঁতক আপোনালোকে যিমানেই মৰম দিব সিহঁতেও আপোনালোকক সিমানেই মৰম দিব। ৰাতিপুৱাৰ পৰাই যে ইহঁতক লৈ ব্যস্ত হ'বলগীয়া হয়। এয়া ভাইটিয়ে গাখীৰ খীৰাই আছে। পুৱা উঠিয়ে ইহঁতৰ কাৰণে পানী গৰম কৰা, দানা দিয়া, গোহালি চফা কৰা। আমাৰ ল'ৱাৰ আচামৰ ফালে গোহালি ঘৰটোক আমি আকৌ গলি ঘৰ বুলিহে কওঁ কথিত ভাষাত। আপোনালোকে কি বুলি কয় জনাবচোন। এয়া ভাইটিয়ে গাখীৰ খীৰাই আছে মোক কিবা কৈ কৈ। এয়া খজুৱাই দি আছোঁ মই থিয় হৈয়ে। চাবচোন কেনেকুৱা কৰিব, দেখিছেনে? তাক খজুৱাই দিব লাগে, মোক গাত খুচি আছে তাক খজুৱাই দিবৰ কাৰণে। খজুৱাই নিদিলে সিহঁতৰ যি উৎপাত। যোৱাকালি মোক কি কৰিলে গম পায়? মই থিয় হৈ আছিলোঁ, চুলি মানে এনেকৈ বান্ধি লোৱা নাছিলোঁ, এনেই লবৰ বান্ধি কিনে কাষত থিয় হৈ থাকোঁতে মোক চুলিখিনিত ধৰিয়ে কামুৰি টানি দিলে। এয়া আমাৰ গাখীৰখিনি এনেকৈ মই খজুৱাই দি আছোঁ। বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। মোক জনাব হা, ভিডিঅ'টো চাই কেনেকৈ। সকলোতকৈ শেষত এয়া পাইকাৰীয়ে গাখীৰখিনি লৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানলৈ, বাই বাই।